পালোহি মানে আৰু এটা কথা আমাৰ যোৰহাটৰ এটা আপোনালোকে ঘটনাৰ কথা গম পাইছে চাগে যোৰহাটত এটা ঘটনা মানে বহুত ডাঙৰ এটা ঘটনা মানে টুল পাৰ হৈছে ডাঙৰ ঘটনা বুলি কি বৰষুণ দি আছে কি বৰষুণ যাক মানে এনেকুৱা এটা হেৰিত আহি গ'ল মানে এনেকুৱা এটা মানে স্পীডত আহি গ'ল মানে ৰ'দেই দি আছিলে ফাৰ্ষ্ট কাৰণে বৰষুণ যাওক যে আহি যাব মানে গমেই পোৱা নাছিলোঁ মানে আপোনালোকৰ ফালে আহিছে নাই বৰষুণত আজি আহি গৈছে বৰষুণ যাক আজি মানে হেৰি তাৰিখ এনেকুৱা এটা স্পীডত বৰষুণ আহি গ'ল একো ধৰিবই নেক্সট ডে আজি হৈ গ'ল নেক্সট ডে কালি বৰষুণ দি একদম তামাম বৰষুণ দি আজি এতিয়া ৰ'দ দিছে ৰ'দ এয়া বাহিৰত ৰ'দ দিছে আপোনালোকে দেখিছে ৰ'দ দিছে আৰু বন্ধুসকল থাম্বনেইলত যে মই দি থৈছোঁ কথাটো সেই কথাটো মই পিছত কৈ আছোঁ আকৌ থাম্বনেইলত দিয়া কথাটো মই আপোনালোকক পিছত কৈ আছোঁ এতিয়া আপুনি ব্লগটো আমি আৰম্ভ কৰি নি থাকোঁ গতিকে এতিয়া আপুনি একেবাৰে লাষ্টত কথাটো গম পাব আপুনি স্কিপ নকৰিব কথাটো ব্লগটো আমাকো অলপ মনছে দিব পিছত মই কৈ আছোঁ আপোনালোকে ব্লগটো এতিয়া চাই থাকক এয়া দেখিছে এয়া বাহিৰতে মানে ৰ'দ দিছে ৰ'দ দিয়া কাৰণে ভাল লাগিছে কালি একদম কেনেকুৱা বৰষুণ দিছিলে আপুনি দেখিছে কেনেকুৱা আমাৰ ইয়াত বৰষুণ দি আছে মোৰ তাত নাই দিয়ে চাগে আপোনালোকৰ তাত নিদিবও পাৰিব দিবও পাৰে তথাপি আমাৰ ইয়াত দিছিলে একদম বহুত ভাল লাগিছে এতিয়া এয়া বৰষুণ দিয়াৰ কাৰণে মানে ৰ'দ দিয়াৰ কাৰণে বহুত বেছি ভাল লাগিছে দেখিছে আপোনালোকে ইয়াৰ ৰ'দ দিছে ৰ'দ দিয়াৰ কাৰণে আজি বহুত ভাল লাগিছে ইয়াৰ এই ৰ'দটো দিছে আজিৰ পৰা ৰ'দ পূৰা খাৰা ৰ'দ দিব আজিৰ দিনটো ধুই পূৰা ৰ'দ দিব মানে নমস্কাৰ মই বাজেপতি স্থাপন বিচাৰিছোঁ মোৰ যোৰহাটীয়া ল'ৰা চেনেলটো গতিকে এদিন বহুত দিন ব্লগ দিয়া নাই কিবা দিন হৈছে ব্লগ দিয়া নাই ব্লেক বিহু ভিডিঅ' কমেডি ভিডিঅ' এতিয়া আপলোড কৰিছিলোঁ এতিয়া ইয়াৰ ভিডিঅ'টো চাইছে চাগে আগৰ সেইটো ধুনীয়াকৈ আপোনালোকে চাই কমেণ্ট কৰি জনাব কি মোহনৰ হয় এইখিনি দিয়া নাই আজি এটা দি দিছোঁ গতিকে আপোনালোকে চাব আজি এইটো এতিয়া আপলোড কৰিবলৈ লৈছোঁ এতিয়া এইটো এটা এনেকৈ এণ্ড কৰিম আপোনালোকে চাব চাই পিনি মানে ব্লগ দিয়া নাই কাৰণে মানে ব্লগ বনাবলৈ লৈছোঁ গতিকে চাব চাই পিনি কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে মানে কমেডি ভিডিঅ' মানে কি মোহনৰ হয় গতিকে তেনেকুৱা ভিডিঅ' দিয়া নহয় গতিকে মোৰ চেনেলটো হৈছে এইটো মানে এটা ব্লগ চেনেল হয় ব্লগত এইবিলাক দিয়া নহয় তথাপি এটা দি দিছোঁ এটা কমেডি মানে বিহু চিজন আৰু বিহু হাঁহিবৰ কাৰণে বিহু বতৰৰ কাৰণে দি দিছোঁ আৰু এইকেইদিনে আছে বিহুটো শেষেই হ'ব এতিয়ালৈকে নহয় জানো কওকচোন আপোনালোকৰ এতিয়া খবৰ খাতি কেনেকুৱা খবৰ খাতি মানে কেনেকুৱা চলিছে আপোনাৰ খবৰ খাতি কওকচোন মোৰ এতিয়া খবৰ খাতি আমাক বন্ধু পাতি কেনেকুৱা মই আজি এটা কথা ভাবিছোঁ মই যে মোৰ যিবোৰ ব্লগ দি থাকোঁ সেই ব্লগবোৰ মানে মই 10 মিনিটৰ তলত কৰিম মানে 10 মিনিটৰ তলত খুব বেছি 8 মিনিট 9 মিনিট বা 7 মিনিট ইমানটো তলত কৰিম মানে বহুত বেছি ব্লগবোৰ বেছি ওপৰত কৰিলে মানে কি হয় মানে তাত মানে বহুত বেছি হেৰি নহয় আচলতে পপুলাৰ নহয় বা ভিউ নাহে ভিউ আহে তথাপিও মানে মানুহৰ ইমান ধৈৰ্য নাথাকে ইমান যদি বেছি হ'বলৈ হয় 10 মিনিটৰ ওপৰত বা 12 মিনিট 13 মিনিট 15 মিনিট ব্লগ ভিডিঅ' যদি হয় মানে 10 মিনিটৰ তলত হ'ব লাগে সেইবাবে 10 মিনিটৰ তলত হ'লে মানুহৰ ধৈৰ্যটো থাকে নহ'লে মানুহৰ ধৈৰ্যটো নাথাকে সেইকাৰণে মানুহে নাচায় আধাটো চাই মানে স্কিপ কৰি চাই নহ'লে গুচি যায় সেইকাৰণে মই আজিৰ পৰা ভাবিছোঁ প্ৰত্যেকটো ব্লগ বা প্ৰত্যেকটো হেৰি মানে মই চব মানে 10 মিনিটৰ তলত দিম মানে ব্লগবোৰ মানে 10 মিনিটৰ তলত থাকিব বাকীবোৰ যদি ওপৰত থাকিব বাকীবোৰ কিবা ভিডিঅ' দিওঁ এক্সট্ৰাকৈ তথাপিও মই ব্লগ দিবলৈ চেষ্টা কৰিম ব্লগেই দিম গতিকে ব্লগিং চেনেল যেতিয়া গতিকে মানে মই 10 মিনিটৰ তলত দিবলৈ চেষ্টা কৰিম ধুনীয়াকৈ চাব 10 মিনিট তলতে দিম আৰু 10 মিনিটৰ ওপৰত নিদিওঁ ব্লগ মানে আজি মই 10 মিনিট তলত দিবলৈ চেষ্টা কৰিম তথাপিও 10 মিনিট হ'বগৈ আৰু মুঠতে 10 মিনিটৰ তলত 9 মিনিট 10 মিনিট আৰু টাৰ্গেট 10 মিনিট আৰু 10 মিনিটতকৈ বেছি নহয় কম তাতকৈ এই ভিডিঅ'টো মানে মোচা কোচা চব হৈ গ'ল গোটেই আপোনালোকে দেখিছে তেনেকৈ দেখিছে এইবিলাক হৈ গ'ল এইবোৰ তেনেকৈ হৈ গ'ল এইবোৰ ধুনীয়াকৈ হৈ গ'ল মানে এতিয়া মানে ইয়াত ৰং কৰিব লাগে আৰু মানে কালাৰ কৰিব লাগে প্ৰথমতে চূণ দি বাকী ৰং কৰিবলৈ এইখিনি হৈ গ'ল তাত বাকীখিনি আৰু মানে ৰং চং দি পিনি এতিয়া বাকী যি কৰিবলৈ কৰিম আৰু বাকীখিনি হ'ব আৰু গাইছ এতিয়া মানে আৰু বাকী মানে দিনটো মানে ব্লগটো এতিয়া আৰম্ভ কৰোৱা হওক গতিকে এতিয়া আগবঢ়াই নি থাকোঁ আমাৰ ব্লগটো গতিকে আপোনালোকে সহযোগ কৰক এতিয়া ব্লগটোৰ লগত আগুৱাই ব্লগ এতিয়া 3 hours later এতিয়া হৈ গ'ল গধূলি 5টা বাজি গ'ল মানে এতিয়া আৰু মানে কাম বন কৰিছিলোঁ কিন্তু আপোনালোকক নেদেখালোঁ সদায়নো কি একেবোৰ কামকে দেখাই থাকিম নে কি কয় আপোনালোক হয় নি গতিকে এতিয়া মানে গধূলি মানে অলপ চলপ মানে ইভিনিং ওলাই যাওঁ বুলি ভাবিছোঁ তাকে মানে আপোনালোকক এনেই আৰু অলপ চলপ দেখাম আৰু এনেকৈ কৰি আকৌ নেক্সট ডে' কাইলৈ এদায় কৰিম গতিকে আপোনালোকে ধুনীয়াকৈ চাই থাকিব the next day আজি আকৌ আজি আকৌ নেক্সট ডে' এতিয়া মানে দোকানৰ পৰা আহোঁ মানে অলপ কাম আছে কিবা এটা আনো মানে কিবা আনিব লাগে এখন উলিয়াই লওঁ দোকানৰ পৰা আহোঁ আজিহে ব্লগটো এদায় হ'ব মানে এইটো আজি 3 দিনৰ মানৰ ব্লগ হ'ব 3 দিনৰ মানৰ ব্লগ আজি এতিয়া বৰ বেছি দেখা নাই এতিয়া দোকানলৈ গৈ আছোঁ আগতে মানুহে নে কি আছে
ভাগত মানে বহুত বেছি মানে বান্দৰ যাব চাবলৈ দোকানলৈ পৰা আহোঁগৈ দোকানৰ পৰা কিবা এটা বস্তু আনো বস্তু মানে এইবোৰ কিবা হেৰি চাবোন লাগিলে চাবোন আনো তাৰপাছত আনি তাৰপাছত যি হ'ব হ'ব আপুনি দোকান পৰা আহি লওক আমি আজি ব্লগটো এনেকৈ মানে আৰম্ভ কৰিছোঁ এনেই আৰু নৰ্মেল ব্লগ বনাইছোঁ আৰু বুজি পাইছে গাইজ এখন গৈ লওক এখন যোৱাৰ পাছত যাব পাৰিম দোকানবোৰ মানে বন্ধ মানে কি কাৰণে বন্ধ হৈ আছে দোকানবোৰ বন্ধ এতিয়া আমি মানে 9টা নাবাজে 8টা বাজি কাৰণে দোকান বন্ধ হৈছে 9টা বজাত খুলিব ল'লোঁ এতিয়া ঘৰলৈ গৈ আছোঁ আৰু মানে গাইছ এটা আমাৰ কথা মানে মোৰ কথাটো হৈছে মানে আমাৰ ভিডিঅ'বিলাকত মানে ভিউটো কম আহিছে মানে কি কাৰণে কম আহিছে আপোনালোকে ভিডিঅ'বোৰ মন চম নিদিয়া হৈছে কি কাৰণে নিদিয়া হৈছে গতিকে আমাৰ ভিডিঅ'বিলাক চাব খুব বেছি কম মানে ভিউ আহিছে বাকীসকলে ভিডিঅ' চাই ইমান ভিউ মানে পালোহি মানে আৰু এটা কথা আমাৰ যোৰহাটৰ এটা আপোনালোকে ঘটনাৰ কথা গম পাইছে চাগে যোৰহাটৰ এটা ঘটনা মানে বহুত ডাঙৰ এটা ঘটনা মানে টুল পাৰ হৈ আছে ডাঙৰ ঘটনা বুলি ক'ব লাগিব গোটেই মানে 75 বছৰ এজনী বৃদ্ধৰ লগত এজন মানে হেৰি এজনী মানে 20 বছৰ এনে 21 বছৰীয়া ছোৱালীয়ে মানে এটা জঘন্য কাণ্ড কৰিলে সেই তাৰ ওপৰত মই এটা ভিডিঅ' বনাম ইয়াৰ পিছৰ ভিডিঅ'টো আপোনালোকে পাব গতিকে আপোনালোকে এনেকুৱা এটা ডাঙৰ ঘটনা গতিকে মই এটা নবনাওঁ বুলি ভাবিছিলোঁ গতিকে আমাৰ যোৰহাটৰে হৈ যাতে ঘটনাটো ইমানেই যাতে মানে বহুত বেছি ভাইৰেল হৈ আছে আমাৰ এই অসমত বা গোটেই অসমত ভাইৰেল হৈ আছে গতিকে তাৰ ওপৰত মই এটা ভিডিঅ' বনাবই লাগিব কাৰণ ঘটনাটো হৈছে আমাৰ যোৰহাটৰ ঘটনা তাৰ ওপৰত মই ভিডিঅ'টো নবনালে নহ'ব তাত বনাবই লাগিব গতিকে এনেকুৱা এটা বেয়া ঘটনা ঘটিছে তাৰ বিৰুদ্ধে আমি কৰিবই লাগিব আপোনালোকে নিউজে চিউজে এইবিলাকত পাইছে চাগে এইবিলাক বান্দৰ আছে মানে এইবিলাক বান্দৰে হেৰি কৰিছে নিউজে চিউজে আপোনালোকে পাইছে নিউজে ফেচবুকত গোটেইবিলাকত মানে চবতে মানে ভাইৰেল হৈ আছে চবতে টুল পাৰ হৈ আছে সেই ঘটনাটোৱে বেছিকৈ মানে বেছি ভাইৰেল হৈ আছে চবতে মানে ইউটিউব খুলিলে অকল সেইবিলাকে আগত আহে ফেচবুক খুলিলে অকল সেইবিলাকতে আগত আহে কিছুমানে মানে পোষ্ট দিছে যে মানে হেৰি পোষ্ট দিছে কিছুমান মানে মিমিকি পোষ্ট দিছে পোষ্ট দি ফেচবুকত লিখিছে যে ফেচবুকত লিখি পিনে কৈছে তাত বোলে কিবা কোমলীয়া ঘাঁহৰ প্ৰতি মানে বুঢ়াসকলক কৈছোঁ বৃদ্ধসকলক কৈছোঁ কোমলীয়া ঘাঁহৰ প্ৰতি মানে মূৰ হেৰক কোমলীয়া ঘাঁহৰ প্ৰতি মূৰ হেৰক গতিকে এনেকুৱা খবৰ আহিছোঁ আৰু কোমলীয়া আৰু বৃদ্ধসকলে কোমলীয়া ঘাঁহৰ প্ৰতি মানে মুখটো এৰক তেতিয়া আপোনালোকে মানে নহ'লে এনেকুৱা ঘটনা ঘটিবলৈ 70 বছৰীয়া বৃদ্ধজন যেনেকৈ আত্মহত্যা কৰি মানে তেখেতে গুচি গ'ল মানে ইহলীলা সম্বন্ধ কৰিলে গতিকে তেনেকুৱা এটা মানে অৱস্থা হৈ যাব পাৰে তাৰ বাবে আপোনালোকে মানে অলপ মানে সাৱধান হওক গতিকে ইয়াৰ পিছৰ ভিডিঅ'ত মই আপোনালোকক বনাইছোঁ আৰু দেখাইছোঁ আপোনাক ধুনীয়াকৈ আপোনালোকে পাব গতিকে আজি ভিডিঅ'টো মানে ইমানেই আছিলে পিছত নেক্সট ভিডিঅ'ত মই আপোনালোকক কৈ আছোঁ